Hello everyone, কি খবৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি চিকেনৰ সতি কলডিলৰ ৰেচিপি এটা লৈ আহিছো। গতিকে কেনেকুৱা হৈছে কমেন্টত জনাবলৈ নাপাহৰিব। গতিকে আহক আমি ভিডিঅটো প্ৰথমৰ পৰা আৰম্ভ কৰো। এইটো বনাবলৈ আমাক প্ৰথমতে লাগিব কলডিল আৰু কলডিলটো 3-4 দিন মান হ'ল ঘৰৰে কলডিল হয়। মায়ে এনেকৈ পলিথিন বান্ধি ফ্ৰিজত থৈ দিছিলে, এনেকৈ থলে বেয়া নহয়। আৰু এতিয়া ধুনীয়াকৈ ধুই লৈ পেলাই মিহিকৈ কুটিব লাগিব, কাৰণ কুটাৰ পিছত যেহেতু ধুব নোৱাৰো সেয়ে আগতে ধুই লৈছো। আৰু এইখিনি এতিয়া ধুনীয়াকৈ মিহিকৈ কুটি লম। গোটেইটো কলডিল দিয়া নাই, এফাল দিছো আৰু মিহিকৈ কুটি অকণমান মিঠাতেল দি ভালমতে মোহাৰি লম। কাৰণ কহ থাকে, যেহেতু মিঠাতেল দি এনেকৈ মোহাৰি ললে কহটো উঠি নাযায় আৰু ভাজিখন খাবলৈও টেষ্টি হয়। গতিকে আমি এইখিনি ভালকৈ মোহাৰি ললো আৰু এতিয়া চিকেনখিনি আৰু এটা আলু দিম। এইখিনি আমি ফ্ৰাই কৰি লম, সেইকাৰণে তেল অলপ দিছো আৰু চিকেন অলপমান, বেছি নহয়, 300 গ্ৰাম মান হ'ব। আৰু এইখিনি অকণমান ফ্ৰাই কৰি লম, চেলো ফ্ৰাই, বেছি ডিপ ফ্ৰাই নকৰো বাৰু। আৰু এইখিনি ইয়া দেখিছে অকণমান ফ্ৰাই কৰি লম। আমাৰ হৈ গ'ল ফ্ৰাই কৰি, দেখিছে বেছি ফ্ৰাই কৰা নাই। গতিকে এইখিনি নমাই থওঁ আৰু সেইখিনি তেলতে দুটা মিডিয়াম সাইজৰ পিয়াজ আৰু কেঁচা জলকীয়া 4-5টা দিছো। দি পেলাই অলপমান মিলাই লোৱাৰ পিছতে ইয়াত দিম দুটা শুকান জলকীয়া আৰু দিম অলপমান নিমখ, অকণমান হালধি গুড়া, অকণমান দিম জলকীয়া গুড়া, অকণমান দিছো জিৰা গুড়া আৰু অলপমান দিম ধনিয়া পাউডাৰ। দি পেলাই আমি এইখিনি অকণমান টাইম মজিব দিম আৰু তাৰ পিছত দিম আদা নহৰু পেষ্ট 1 চামুচ মান সমান হ'ব। আদা নহৰু পেষ্ট অলপমান দিছো আৰু এইখিনি পিয়াজখিনি অকণমান মজিবলৈ দি আমি চিকেনখিনি ভাজি থৈছিলো যে আৰু আলু এটা ভাজি থৈছিলো, সেইখিনি আমি দি দিম। আৰু এইখিনি এতিয়া তেলতে অলপমান সময় থাকিবলৈ দিম, 3-4 মিনিট মান সময় ঢাকনখন লগাই দিম এতিয়া। আৰু এয়া 3-4 মিনিটৰ পিছত দেখিছে এইখিনি অকণমানকৈ লৰাই দি পেলাই আমি পানী এড নকৰিব, ইয়াত পানী এড কৰিলে ভাজিখন খাবলৈ ভাল নহ'ব। তেলতে সিজিব দিব আৰু তেল অকণ সৰহকৈ দিব। আৰু যোনখিনি আমি মিহিকৈ কলডিল কাটি থৈছিলো সেই কলডিলখিনি দি দিছো। কলডিলখিনি দি এতিয়া ভালমতে লৰাই দি পেলাই আমি 3-4 মিনিট সময় আকৌ থৈ দিব লাগিব। এতিয়া ভালমতে লৰাই দিম যাতে গোটেইখিনি তেলত ধুনীয়াকৈ লাগি যায়। ধুনীয়াকৈ লৰাই দিছো আৰু এইখিনি দেখিছে। আৰু এইখিনি আমি গেছটো একদম লো ফ্লেমত 3-4 মিনিট মান সময় থৈ দিব লাগিব। গতিকে ঢাকনিখন লগাই দিওঁ আৰু 3-4 মিনিট সময় পিছত দেখিছে তেলটো কাষেদি এৰি অহা নাই। গতিকে আমাৰ হোৱা নাই ভাজিখন, দেখিছে। গতিকে অকণমান কেঁচা কেঁচা নিচিনা লাগিছে, খাই চালো। গতিকে আকৌ ঢাকনিখন 2 মিনিট মানৰ কাৰণে মাৰি দিম। আৰু এয়া 2 মিনিটৰ পিছত অকণমান টেষ্ট কৰোঁতে নিমখ কম হ'ল, গতিকে নিমখ অকণমান দি দিছো। আপোনালোকে টেষ্ট কৰি চাব, যদি কিবা কমে তেনেহ'লে দি দিব। গতিকে এইখিনি আমাৰ হৈ গ'ল, দেখিছে দেখিবলৈ কিমান ধুনীয়া হৈছে, খাবলৈ খুবেই টেষ্টি হৈছিল। আপোনালোকে বনাই খাব পাৰে। গতিকে আহক অকণমান প্লেটিং কৰোঁ। আৰু প্লেটিং কৰিবলৈ মই লৈছোঁ কলডিলৰ মানে বখুৱা বুলিয়ে কয় নেকি, কলডিলৰ বখুৱা এটা এটুকুৰ লৈছোঁ আৰু ইয়াতে অলপমান দি দিছোঁ। গতিকে এইটোৱে আছিলে আজিৰ ৰেচিপি। হেল্ডি হয় বহুত, প্ৰেছাৰ থকা মানুহে এভইড কৰিব ৰেচিপিটো। মানে আমাৰ মায়ে নেখায় হাই প্ৰেছাৰ থকাৰ কাৰণে, ল' প্ৰেছাৰ থাকিলে খাব পাৰে। গতিকে বাৰু যি কি নহওক, এইটোৱে আছিলে আজিৰ ৰেচিপি। যদি ভাল পাইছে লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো যদি নতুনকৈ মোৰ চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগৰ বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি দিব। গতিকে আকৌ এদিন লগ পাম আন এটা ৰেচিপি বা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।